আছো আমাৰ নতুন ঘৰৰ মানে দৰজা এনে থকাতকৈ মানে বুৰুকে কৰি দিম অলপ নচ আপোনালোককো দেখুৱাম মানে মই কি কৰিছোঁ আপোনালোকক দেখুৱাম চব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব একেবাৰে শেষলৈকে মোৰ কি অৱস্থা হৈছে ঘামি যায় অৱস্থাই নাই দেই আৰু পিছত চাইছেনে বাহিৰত কিমান ৰ'দ বহুত ৰ'দ দিছে মানে বাহিৰত ইমান ৰ'দ দিছে ভগৱান আছে কিয় ইমান ৰ'দ মানে তথাপি মই কাম কৰি আছোঁ ঘৰৰ ভিতৰত ইমান এটা ৰ'দ নাপালেও মানে তথাপিও গৰমটো বহুত লাগে ইমান ৰ'দ দিছে ন বাহিৰত ইমান দেই আৰু সেয়া মোৰ দৰজাৰ আধা হ'ল মানে ভাবিলোঁ কি আপোনালোককো দেখুৱাম মানে মই কি কৰি আছোঁ আজি চানডে দিনটো ন আবেলিলৈ ক'ৰবাত ফুৰিব যাব পাৰোঁ সেইটো কাৰণে আগবেলালৈ কাম কৰি দি আছোঁ নিষ্ঠাৰে কৰিছিলে অলপ মানে এতিয়া মই কৰিছোঁ মানে মই এইটো কৰিছোঁ নিষ্ঠাৰে বেলেগ এটা কৰি আছে মই এইটো কৰি লওঁ চ' চাই গৈ থাকক তাতে মই ৰংটো কৰি আছোঁ এতিয়া অৱস্থাই নাই মোৰ চাওক মই খামি জামি কি হৈ গৈছে তথাপিও কৰি আছোঁ আৰু কৰিব লাগিব যিহেতু নিজৰ ঘৰৰ কাম নিজে নকৰোঁ কেনেকৈ হ'ব হয়নে নহয় কওকচোন নিজৰ ঘৰৰ কাম বুলি কৰি গৈ আছোঁ বৰ ভাল লাগিছে আজি ইমান গৰম দিছে মানে তো আবেলিলৈ অলপ ফুৰিব যাম বুলি ভাবিছোঁ কিবা হয় গম নাপাওঁ যদি যোৱা হয় আপোনালোকক নিশ্চয় দেখুৱাম আৰু যদি যোৱা নহয় ঘৰতে থাকিম আৰু কি কৰিম ইমান গেলা গৰম দিছে ন আবেলিলৈ বা অলপ ঠাণ্ডা পৰিবনে নাই নাজানো মোৰ এয়া প্ৰাইমাৰ মাহটো কেনেকুৱা হৈছে কমেণ্ট কৰিব দেই নাজানো মানে তথাপিও কৰি আছোঁ আৰু কিনো আৰু এইবোৰকে হাজিৰা দিম ন सेविंग्स मनी सेविंग्स कर रही हुई मैं ना सेविंग्स करना अच्छी बात होती है कि नहीं दोस्तों सेविंग्स কৰা বহুত ভাল কথা নাই কৰি ল'লে মানে ইমান গৰম লাগিছে ইমান গৰম এই ওপৰ চিলিঙৰ কামবোৰ অলৰেডি হৈছে আৰু এতিয়া ৱাৰিং কৰিব লগা আছে আৰু খিৰিকীবোৰত এয়া গ্ৰিল দিব আছে মানে হোৱা নাই লাহে লাহে হ'ব আৰু কেতিয়াবা ওলাই ঘৰটো নাজানো দে কেতিয়াবা থাকিব পাম এইটো আকৌ চিৰিজ কয় নেকি বুলি কৈ আকৌ মাৰিব লাগিব চাগে ইমান গৰম দিছে আপোনালোকৰ ফালে গৰম কেনে জনাবচোন আমাৰ ফালে বহুত গৰম आप लोगों के কি বুলি ক'ব খুজিছিলোঁ গজি গ'ল এয়া মোৰ খাম্পানী কেনেকুৱা ওলাইছে आप लोगों के उधर गर्मी कैसा है बताइएगा ज़रूर कमेंट करके कमेंट सेक्शन पर जाकर बोलिएगा गर्मी कैसा है गर्मी हाल चाल कैसा है इतना गर्मी हुआ है ना आज बहुत ज़्यादा गर्मी है मुड़ीखिनि बरफिটো ইয়া ৰং মৰা হৈ গ'ল আমাৰ দৰজাটো কেনেকুৱা লাগিছে জনাব দেই আমাৰ দৰজাটো কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব চাই গৈ থাকিব ভিডিঅ'টো এয়া गाइस फाइनली रंग करा फिनिश खत्म हो गया ये देखिए मेरा ये प्राइमर जो मैंने लगाया था ना वो अभी कंप्लीट हो गया है ये देखिए मैं दूर से आप लोगों को दिखा देती हूँ एया साइड ऑफ मोर खत्म हो गल सो কেনেকুৱা লাগিছে জনাব খুকালে মানে হোৱাইট হৈ যাব এতিয়া বৰ্তমান কোৱা নাই যে মানে তো সেইটো কাৰণে এনেকুৱা দেখিছে সো কেনেকুৱা লাগিছে জনাব আৰু আমাৰ দৰজাটো কেনেকুৱা লাগিছে ক'বলৈ নেপাহৰিব দেই ফাইনেলি গাইস মোৰ কালাৰ কৰা হৈ গ'ল এই তলৰ পৰা ওপৰলৈকে ওপৰৰ পৰা তললৈকে পুৰা কমপ্লিট হৈ গ'ল সো এতিয়া মই যামেই আৰু ভিডিঅ'টো এইখিনিয়ে দেখুৱাওঁ যদি ফুৰিব যাওঁ তেতিয়া আগলৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ সো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব মোৰ অৱস্থা একেবাৰে বেয়া দেই নাহিব ইমান লেটুকে কৰিছে বুলি সব ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাব বা নতুনকৈ ভিজিট কৰিব তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বেছি ধন্যবাদ আৰু যিসকলে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই যাবলৈ সহায় কৰিব ইমানখিনি কৰিছে যেতিয়া আৰু আগলৈও কৰি যাব বুলি আপোনালোকৰ পৰা আশা ৰাখিলোঁ চ' নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ দেই চ'